দেশৰ আন ঠাইৰ লগতে কাৰ্বি আংলং জিলাটো উলহ মালহেৰে উদযাপিত দেশৰ ৬৯তম গণৰাজ্য দিৱস। বৃহত্তৰ নাগালিম প্ৰসংগক কেন্দ্ৰ কৰি চেপা উত্তেজনা অব্যাহত ডিমা হাছাওত। দেশৰ ৬৯তম গণৰাজ্য দিৱস উদযাপন অনুষ্ঠানত জিলা প্ৰশাসনে আদৰণি জনালে শতাধিক বয়স গৰকা ৩গৰাকী মহিলাক। নমস্কাৰ, অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো। ষ্টুডিঅ'ত মই সঞ্জিতা তেৰণপি আগবাঢ়িছো প্ৰথমটো খবৰলৈ। দেশৰ অন্যান্য ঠাইৰ লগতে কাৰ্বি আংলঙতো উলহ মালহেৰে উদযাপিত দেশৰ ৬৯তম গণৰাজ্য দিৱস। কেইবাটাও উগ্ৰপন্থী সংগঠনৰ গণৰাজ্য বৰ্জনৰ লক্ষ্যৰে জিলা বন্ধ আহ্বানৰ পৰিপ্ৰেক্ষিততো জিলাখনৰ ডিফু, হাওৰাঘাট, বোকাজান, হামৰেন চাৰিওটা মহকুমাৰ লগতে চৰকাৰী কাৰ্যালয়, বিভিন্ন শিক্ষা প্ৰতিষ্ঠানসমূহত ৰাইজৰ স্বতঃস্ফূৰ্ত সহযোগেৰে শান্তিপূৰ্ণভাৱে আজি গণৰাজ্য দিৱস উদযাপন সম্পন্ন কৰা হয়। সতৰ বালক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত গণৰাজ্য দিৱস অনুষ্ঠানত দেশৰ ৬৯তম গণৰাজ্য দিৱসৰ ত্ৰিৰংগা উত্তোলন কৰে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে। পেৰেড গ্ৰাউণ্ডত আৰক্ষী, সামৰিক বাহিনীৰ লগতে NCC আৰু ছাত্ৰ ছাত্ৰীসকলৰ চালামী গ্ৰহণ কৰাৰ লগতে জিলাবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰে মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে। বহল পেৰেড গ্ৰাউণ্ডত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে কেইবা হাজাৰ জনগণৰ অংশগ্ৰহণেৰে অনুষ্ঠিত গণৰাজ্য দিৱস উদযাপন অনুষ্ঠানত বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক নৃত্য আদি পৰিৱেশনৰ লগতে জিলাখনৰ বিভিন্ন চৰকাৰী বিভাগীয় কাৰ্যালয়ৰ তৰফৰ পৰা কৰা আৰ্হিৰ প্ৰদৰ্শনেৰে গণৰাজ্য উদযাপন অনুষ্ঠানত আনন্দমুখৰ আৰু উৎসৱমুখৰ কৰি তোলে। Is one of the most decorated infantry regiments of the Indian Army. It was originally raised in 1887 as the 39th Garhwal Regiment of the Bengal Army. It then became part awards presenting to the 12th Garhwal Regiment. I request the commander of the 12th Garhwal Regiment. Awards will be presented by SP of Karbi Anglong, 12th Garhwal Regiment. অনুষ্ঠানত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, অধ্যক্ষ হৰেণ সিং বেকে ধৰি বিধায়ক চুম ৰংহাং আৰু পৰিষদৰ কেইবাগৰাকী MSC, জিলা উপায়ুক্ত, SP প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।
গণৰাজ্য দিৱস উদযাপনৰ অন্তত মুখ্য কাৰ্যবাহী পৰিষদৰ সদস্য তুলিৰাম ৰংহাং অধ্যক্ষ হৰেণ সিং বে তথা তেওঁৰ কেইবাগৰাকী পাৰিষদৰে ডিফু অসামৰিক চিকিৎসালয়লৈ গৈ ৰোগীসকলক ফলমূলৰ টোপোলা বিতৰণ কৰে পশ্চিম কাৰ্বি আংলং জিলাৰ সদৰ হামৰেনত প্ৰায় ৫ সহস্ৰাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত দেশৰ ৬৯তম গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে জিলা উপায়ুক্ত দীপক কুমাৰ বৰুৱাই দিৱসৰ লগত সংগতি ৰাখি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন কুইজ আদি প্ৰতিযোগিতা অনুষ্ঠিত হয় কাৰ্বি বড়ো অসমীয়া নেপালী আদি বিভিন্ন জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰে অনুষ্ঠানত বিধায়ক ডাক্তৰ মানসিং ৰকপি পশ্চিম কাৰ্বি আংলং জিলা বিজেপিৰ সভাপতি অৰুণ তেৰাং কাৰ্বি ৰজা ৰাংসিং ৰংহাং কাৰ্যবাহী সদস্য ৰূপসিং তেৰণ পৰিষদৰ এমএসি প্ৰভাত চন্দ্ৰ তাৰো প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে হাওৰাঘাটতো উলহ মালহেৰে উদযাপন কৰা হয় দেশৰ ৬৯তম গণৰাজ্য দিৱস এই উপলক্ষে দেশৰ এই গৌৰৱোজ্জ্বল দিনটোত বিধায়ক জয়ৰাম ইংলে আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য তথা হাওৰাঘাটৰ জনপ্ৰতিনিধি খনসিং ৰকপিয়ে পুৱা হাওৰাঘাটৰ ৩০টা বিচনাযুক্ত গ্ৰাম্য চিকিৎসালয়ত উপস্থিত হৈ ৰোগীসকলৰ মাজত ফলমূল বিতৰণ কৰে বুকাজনত কেন্দ্ৰীয়ভাৱে CCI খেলপথাৰত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন আৰু গাৰ্ড অফ অনাৰ গ্ৰহণ কৰে বুকাজন মহকুমাধিপতি দিলীপ তেৰাঙে গণৰাজ্য দিৱস উদযাপন অনুষ্ঠানত বিধায়ক ডাক্তৰ নুমল মমিন কাৰ্যবাহী সদস্য মাধুৰ্য ডেকিয়াল ফুকন প্ৰমুখ্যে বহু নেতা বিষয়াসকলে উপস্থিত থাকে উদযাপন অনুষ্ঠানৰ অন্তত বুকাজান অসামৰিক চিকিৎসালয়লৈ গৈ বিধায়ক ডাক্তৰ নুমল মুমিন কাৰ্যবাহী সদস্য মাধুৰ্য ঢেকিয়াল ফুকনে ৰোগীসকলৰ মাজত ফলমূল বিতৰণ কৰে উল্লেখ্য একাংশ সহস্ৰ সংগ্ৰামী সংগঠনে দিয়া 11 ঘণ্টীয়া জিলা বন্ধৰ পৰিপ্ৰেক্ষিততো গণৰাজ্য দিৱস উদযাপন অনুষ্ঠানত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে ৰাজ্যৰ স্বতঃস্ফূৰ্ত যোগদান মন কৰিবলগীয়া আৰু আজি গণৰাজ্য দিৱস উদযাপনৰ জিলাৰ সকলোতে শান্তি আৰু সম্প্ৰীতিৰে সম্পন্ন হয় মঙ্গল ইংহি জাসন ইংহি গৌতম চন্দা আৰু আনন্দ তেৰাঙৰ ৰিপৰ্ট কাৰ্ড নিউজ দেশৰ ৬৯তম গণৰাজ্য দিৱস বৰ্জন হল পাহাৰীয়া জিলা ডিমা হাছাওত গণৰাজ্য দিৱসৰ দিনা জাতীয় পতাকাৰ বিপৰীতে ৰাজপথত উৰিল কলা পতাকা নীৰৱ নিস্তব্ধ ডিমা হাছাও সমগ্ৰ দেশতে যেতিয়া নীলা আকাশৰ বতাহত লয়লাখে উৰি আমাৰ ত্ৰিৰংগাই দেশৰ স্বতন্ত্ৰতা গৌৰৱক উজাৰি আছিল তেতিয়া ডিমা হাছাওত বুকু ভৰা হুমনিয়া আৰু হুকা বতাহে ভৰাই তুলিছিল মনত আপোনজনক হেৰুৱাৰ হাহাকাৰ আৰু দুচকুত সকলোৰে ভৰি পৰিছিল মাথোন চকলু লঘু দুখতে গুৰুদণ্ড হল নেকি একাংশ বুদ্ধিজীৱী তথা চিন্তাশীল মন মগজুক জোকাৰি যাবলগীয়া বাধ্য কৰা ঘটনা সংঘটিত হয় বৃহস্পতিবাৰ হয় যোৱাকালি মাইবং কাণ্ডত মিথুনজয় দেৱাগ্ৰেড আৰু প্ৰবান্ত হাকমাউচা আৰক্ষীৰ গুলীত নিহত হোৱা ঘটনাক কেন্দ্ৰ কৰি আজি ডিমা হাছাওৰ আকাশত উৰিল কলা পতাকা নিহত দ্বয় প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে ৰাজপথত শ্ৰদ্ধাঞ্জলি জ্ঞাপন ডিমা হাছাওবাসীৰ দিছ ইজ আৰ এটা ৰিটেন আমাৰ কাৰণে ৰিটেন সিহঁতে এপলজি খুজিব লাগে সি জেল হ'ব লাগে হি ইমিডিয়েটলি ৰিজাইন কৰিব লাগে গুটে পিসফুলি যেতিয়ালৈকে ডিসি মাইবাং পোৱা নাই পিসফুল হৈ আছিলে ডিসি সাৰে মাইবাং পোৱা লগে লগেতো প্ৰটেষ্টাৰটো ভাইলেন্ট হৈ গ'ল কিয় হৈ গৈছে তাৰ কাৰণে ডিসি সাৰ কাৰণে হৈছে খালি আমি ইটোৱে ৰিকুৱেষ্ট কৰিব খুজিছো জুন ৰেসপন্সিবল হয় যোৱাকালিৰ কিবাটো ইনসিডেন্টৰ তাৰ কাৰণে ইনকুৱাৰী কমিশন ইতিয়াই বহা ইটোৱে থ্যাংক ইউ ইপিনে ডিমা হাছাওবাসীয়ে মাইবং কাণ্ডৰ বাবে জিলা উপায়ুক্তক জগৰীয়া কৰি উপায়ুক্তগৰাকীৰ বিৰুদ্ধে উচ্চ পৰ্যায়ৰ তদন্ত দাবী তুলিছে ৰাজ্য চৰকাৰৰ ওচৰত খেৰণীৰ পৰা বীৰেন ইংহিৰ ৰিপৰ্ট কাট নিউজ ডিফু বালক উচ্চতৰ বিদ্যালয় খেলপথাৰত উদযাপিত দেশৰ ৬৯তম গণৰাজ্য উদযাপন অনুষ্ঠানত আজি শুভকাম এটাও হল শুভকাম সম্পাদন কৰিলে কাৰ্বি আংলং জিলা প্ৰশাসনে শুভকাম সম্পাদন কৰিলে কাৰ্বি আংলং জিলাৰ প্ৰশাসনে গণৰাজ্য দিৱসত কাৰ্বি আংলং জিলা প্ৰশাসনে সন্মান জনালে কাৰ্বি আংলঙৰ ভিতৰত সৰ্বোচ্চ বয়স্কা 3গৰাকী মহিলাক
শতাধিক বয়সগৰাকী মহিলাক 3 গৰাকীৰ নাম যথাক্ৰমে কাজী ৰংহাম্পি বয়স 110 বছৰ, কাজী ৰংহাম্পিৰ স্বৰ্গগত স্বামীৰ নাম টুক টেৰাং আতিক খবুং বয়স 105 বছৰ, আতিক খবুঙৰ স্বৰ্গগত স্বামীৰ নাম সিংগা খবুং আৰু বনেশ্বৰী হাসনু বয়স 105 বছৰ, বনেশ্বৰীৰ স্বৰ্গৰ স্বামীৰ নাম আইপিএল সিং হাসনু। মহিলাকেইগৰাকীক একোখনকৈ অভিনন্দন পত্ৰ আৰু একোখনকৈ কাৰ্বি চাদৰেৰে সন্মান জনায়। সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। और अभी एक और भूकंप 7.4 की तीव्रता का। अरे बाप रे एया तेंते बहुत बेया होल, बहुत बेसी जान माলৰ লোকসান হল সাগে। এই মাত্ৰ আমি নতুন ঘৰ বনোৱাৰ কথা ভাবিছিলো, এতিয়াতো বল ভয় লগা হৈছে। মইতো নতুন ঘৰ বনাই আছো, মই কিন্তু এই ক্ষেত্ৰত পুৰা নিশ্চিন্ত হৈ আছো, কিয়নো মই নিজৰ ঘৰৰ নিৰ্মাণত লগাই আছো এক্সট্ৰা আটাইতকৈ মজবুত আৰু আটাইতকৈ শক্তিশালী টাটা টিস্কনৰ SD ৰিবাৰ। টাটা টিস্কন SD ৰিবাৰ উচ্চ প্ৰযুক্তিৰ ফেক্টৰীসমূহত উচ্চ নিৰীক্ষণতে বনোৱা হয়, হেয়েটো টাটা টিস্কন ৰিবাৰে বনোৱা হয় এক্সট্ৰা সেফ। Holy Child Academy, Lurulangso, Difu Karbi Anglong. New admission starts from 15th of December 2017 for the class of playgroup to class 5. The new classes will start from 8th of January 2018. The academy provides many facilities such as computer education, secure environment, music and dance class, art and painting class, playroom, audio-visual room, school tuition, daycare, school tiffin, smart class, child development center, etc. Parents and guardians are requested to collect admission form from the principal office at office hours. For more details, please contact at 9854-143-772 or you can also contact at 03-671-27900. Aturkimi Academy, Rukasen, Amlapati, Difu 782460, affiliated to CBSE, New Delhi. Admission open, Montessori up to class 9. Issue of prospectus and admission form from 1st of December 2017. Facilities like Boys and Girls Hostel, audio-visual teaching aid with projector, smart class, Next Education Inter Private Limited, arts and dance classes, etc. Montessori classes will start from 1st week of January 2018. For admission details, please contact 03671-273084 or 7896-971592 or 8724068454 or 8472091283. A huge and marvelous collections of winter wear for ladies, gents and kids are available at Marlin Showroom. Marlin Showroom, opposite of Town Outpost, Main Market, Difu, Karbi Anglong. For more details, please contact at 9435-433-011 or 96788-35481. Have one bite of sweetness in your little and great celebration and occasion. Taste it today at Ashoka Sweets, the Soy Building, MG Road, Difu Market. Blossom Beauty Clinic and Training Center. Facilities available: list of haircut, hair treatment, hair oiling, henna, straightening, hair perming, full body spa, coloring, waxing, manicure and pedicure, party makeup. List of facial: signature facial, signature galvanic facial, signature Auraleda facial, gold, pearl, diamond facial, fruits facial, cleanup, normal facial and bleach. Blossom Beauty Clinic and Training Center, KST Road near Aturkimi Outlet, Difu, Karbi Anglong. Banalata Chaudhary Deka 9435539500. কাজ আসাম হিল স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেডৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে। নিত্য প্ৰয়োজনীয় বিবিধ ৰস, ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব। বিশুদ্ধ খোৱা পানী, আমৰ ৰস, কমলাৰ ৰস, সৰিয়হৰ তেল, হালধিৰ গুড়ি, আমলখিৰ আচাৰ, চিত্ৰনলা, গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব।
আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে। পশ্চিম কাৰ্বি আংলং মেঘালয় সীমান্তৱৰ্তী এলেকাত কি অৱস্থাত আছে ৰাজ্য চৰকাৰৰ খবৰ ৰাখিছেনে? সম্প্ৰতি সীমান্তৱৰ্তী এলেকাত যি পৰিস্থিতি উদ্ভৱ হৈছে নিজ চকুৰে দেখা বা সন্মুখীন হোৱা জনেহে ভালকৈ বুজে। যদিও এইসমূহ সমস্যাৰ প্ৰতি তৎপৰ নহয় ৰাজ্য চৰকাৰ। উক্ত সীমান্তৱৰ্তী এলেকাত সীমান্ত আৰক্ষী চকী স্থাপনৰ বাবে ভূমি পৰিদৰ্শনৰ বাবে হামৰেনৰ পৰা যোৱা আৰক্ষী দলৰ ওপৰত খাচিয়াৰ বৰ্বৰ আক্ৰমণ। এই আক্ৰমণত আৰক্ষী বিষয়া সহিত ঠিকাদাৰ আৰু আন আৰক্ষী দল বেয়াকৈ আক্ৰমণৰ বলি হ'ল। হাতে হাতে দা কটাৰী লৈ পুৰুষ মহিলাই ঘেৰি ধৰি এই আক্ৰমণৰ ঘটনা সংঘটিত কৰে। আমাৰ কাট নিউজৰ সাংবাদিকে জানিবলৈ দিয়া মতে পশ্চিম কাৰ্বি আংলং মেঘালয় সীমান্তৱৰ্তী এলেকা লাংকেৰয় নামৰ ঠাইত সীমান্ত উপ আৰক্ষী চকী স্থাপনৰ কথা আছিল দীৰ্ঘদিনীয়া। সীমান্ত এলেকাৰ ৰাইজৰ শান্তি জীৱন আৰু সম্পত্তি সুৰক্ষাৰ স্বাৰ্থত উক্ত লামকেৰয় নামৰ ঠাইত স্থাপন কৰিব খোজা উপ আৰক্ষী চকী নিৰ্মাণৰ বাবে ঠিকাদাৰ সহিত স্বয়ং হামৰেন আৰক্ষী বিষয়া কমল চন্দ্ৰ বৰুৱাৰ নেতৃত্বৰ দল যোৱা 20 জানুৱাৰীত ৰাওনা দিয়ে। গৈ থকা পথত লাপাং আপলৈ আহি থকা বালি কঢ়োৱা ট্ৰাক এখনে উপ আৰক্ষী চকী নিৰ্মাণৰ বাবে ঠিকা পোৱা ঠিকাদাৰৰ গাড়ীক খুন্দিয়াই থৈ যায়। ট্ৰাকখনেৰে এই কাণ্ড সংঘটিত কৰা ময়মতালী গাড়ীৰ চালকক আৰক্ষী বিষয়া কমল চন্দ্ৰ বৰাই ট্ৰাকখন ৰখাবলৈ নিৰ্দেশ দিয়ে। যদিও নিৰ্দেশ অমান্য কৰাই নহয়, কান্দুলিৰ বজাৰৰ আশে পাশে থকা প্ৰায় 5 শতাধিক খাচিয়া পুৰুষ মহিলাক লৈ আগুৰি ধৰে আৰক্ষীৰ দলটোক। দলটোৰ হাতে হাতে আছিল দা কটাৰী। যুদ্ধক দেখি মনোভাৱেৰে ওলাই অহা দলটোক আৰক্ষীৰ দলে কিবা কৰিবলৈ লোৱাৰ আগতে বিশাল দলটোৱে আৰক্ষীৰ দলৰ ওপৰত শিলগুটি নিক্ষেপ কৰে আৰু আৰক্ষী বিষয়াগৰাকীক আটাই মিলি মাৰধৰ কৰে। সীমানতো হেঁপাহ নপলোৱা দলটোৰ একাংশ আৰক্ষী বিষয়াৰ পিষ্টলো কাঢ়ি লৈ নষ্ট কৰিবলৈ প্ৰয়াস কৰে। অৱশ্যে এই ঘটনাৰ সন্দৰ্ভত হামৰেন থানাত 279, 427, 143, 144, 353, 336, 307 নম্বৰত এক গোচৰ ইতিমধ্যে পঞ্জীয়ন কৰিছে। উল্লেখ্য, মেঘালয়ত অনুষ্ঠিতব্য বিধানসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক স্বাৰ্থ লাভালাভৰ বাবে ভিতৰুৱাকৈ মেঘালয় প্ৰশাসনে এই ধৰণৰ ঘটনাত হাৰপানি যোগোৱাৰ অভিযোগ তুলিছে স্থানীয় আন একাংশ লোকে। উল্লেখ্য, গোপন সূত্ৰৰ মতে হামৰেন এলেকাত থকা নামেৰে নৈ নদী আৰু ঠাইৰ নাম আৰম্ভ হোৱা সমূহ এলেকা মেঘালয়ৰ এলেকাধীন কৰাৰ প্ৰয়াস কৰি আছে। ইমানেই নহয়, উক্ত সীমান্তৱৰ্তী এলেকাৰ খাচিয়া লোকসকলে কাৰ্বি আংলঙৰ পৰৱৰ্তী জুৱাই ৰাজহ চক্ৰ কাৰ্যালয়তহে ৰাজহ আদায় দি থকা অভিযোগ উত্থাপিত হৈছে। সীমান্তৱৰ্তী এলেকাৰ অধিকাংশ ৰাইজে এতিয়া সীমান্ত আৰক্ষী চকী নহয়, আৰক্ষী থানা স্থাপনৰ বাবেহে চৰকাৰৰ ওপৰত দাবী জনাইছে। আৰু যিটো দাবী পূৰণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি কাৰ্বি পৰিষদৰ যোৱা নিৰ্বাচনত খুদ বৰ্তমানৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম লংহাঙে লাংকিৰচাত অনুষ্ঠিত নিৰ্বাচনী সভাত দিছিল। স্পেচিয়েল ৰিপৰ্ট কাট নিউজ। কাৰ্বি আংলং ভূমি বহিৰাগতক পুনৰ সংস্থাপন দিবলৈ যুঁজা কৰিছে কাৰ্বি স্বায়ত্তশাসিত পৰিষদে। এই কাৰ্যত সঁচাৰ হৈ উঠিছে কাৰ্বি ছাত্ৰ সন্থা। পশ্চিম কাৰ্বি আংলঙৰ সীমান্তৱৰ্তী এলেকা উমলাফেৰ আপাৰ চিন্থঙৰ বৃহৎ ভূমি ডিফেন্স এক্স ছাৰ্ভিচমেন ৰিছেটেলমেণ্ট এছ'চিয়েশ্যনৰ দাবী মতে ঘৰ সাজি বৃহৎ কলনী কৰাৰ বাবে ইতিমধ্যে কাৰ্বি স্বায়ত্তশাসিত পৰিষদে 54,72,000 বৰ্গফুট ভূমি প্ৰদান কৰিবলৈ ওলাইছে। অংকামোকা স্থিত কাৰ্বি ছাত্ৰ সন্থাৰ কাৰ্যালয়ত কাৰ্বি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কমিটি আৰু হামৰেন জিলা কমিটিয়ে অনুষ্ঠিত কৰা যুটীয়া সংবাদমেলত এইবুলি স্পষ্ট কৰে যে পশ্চিম কাৰ্বি আংলঙৰ সীমান্ত এলেকাৰ বৃহৎ ভূমিত এইদৰে DESERৰ দৰে বহিৰাগত এটা গোটক বিচাৰিলে পুলি সংস্থাপনৰ নামত বৃহৎ কলনী সাজিবলৈ দিয়াৰ কথা কোনোপধ্যে মান্তি নহয় বুলি কাৰ্বি ছাত্ৰ সন্থাই জনায়। কাৰ্বি স্বায়ত্তশাসিত পৰিষদে এইদৰে গোপনে বহিৰাগত ভূমি প্ৰদান কৰা অভিসন্ধিক কেতিয়াও কাৰ্বি ছাত্ৰ সন্থাই কাৰ্যকৰী কৰিব নিদিয়ে। People of Karbi Anglong that the Karbi Anglong Autonomous Council KAC move to confer 54,72,000
2,000 square feet of land at Umla Fair under Chinthong border area of West Karbi Anglong to the Defence Ex-Service Resettlement Association, in short, Desera, who were purely outside. Clearly, I mean, at appeal koribo bisarisu Karbi Anglong Autonomous Council je ei decision to roll back. Oti higre ei decision to roll back koribo lage. Amar Karbi ছাত্ৰ সন্থাই কেতিয়াও এই বস্তুটো আউটসাইডাৰক আমি ল্যান্ড দিয়াটো আমি কেতিয়াও আমি মানি নোৱাৰো। ছাত্ৰ সন্থাৰ নেতৃত্বই সংবাদমেলত পুনৰ উল্লেখ কৰে যে এইদৰে ভূমি প্ৰদান কৰিবলগীয়া হোৱা কাৰ্যত ভিতৰুৱাকৈ পৰিষদত তুলিৰাম ৰংহাং নেতৃত্বাধীন বিজেপি চৰকাৰে কি বুজাবুজি কৰিছে সেয়া তেওঁলোকে জানিব নিবিচাৰে। কিন্তু কাৰ্বি আংলঙত বসবাস কৰি অহা স্থায়ী বাসিন্দাসকলৰ ভৱিষ্যতৰ স্বাৰ্থত স্বজাতিৰ সুৰক্ষাৰ স্বাৰ্থত কাৰ্বি ছাত্ৰ সন্থাই জিলা পৰিষদৰ এই কামৰ তীব্ৰ বিৰোধিতা কৰি কয় যে জিলা পৰিষদে ইতিমধ্যে ডংকামকাম সহ ৰাজচক্ৰলৈ দিয়া নিৰ্দেশনামা উঠাই লোৱাৰ বাবে কাট নিউজলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিৰ যোগে আহ্বান কৰিছে কাৰ্বি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি চেমছন তেৰণে। অসম শিশু সুৰক্ষা সংস্থা আৰু কাৰ্বি আংলং জিলা শিশু সুৰক্ষা সংস্থাৰ যুটীয়া উদ্যোগত ধনচিৰি কমিউনিটি হলত কন্যা শিশু দিৱস উদযাপন কৰা হয়। এই দিৱস উপলক্ষে সভাপতি সুবানাৰ লংকুমাৰৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত ধনশিৰি ME স্কুলৰ প্ৰধান শিক্ষক পূৰ্ণ বাহাদুৰ চেত্ৰী, সাংবাদিক সঞ্জু বৰা, উকিল অৰ্জুন চেত্ৰী, ধনশিৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ডাক্তৰ ভাস্কৰ ভৰালী প্ৰমুখ্য ব্যক্তিসকল উপস্থিত থাকে। কন্যা শিশুসকল আজি উপযুক্ত শিক্ষা দি একোগৰাকী সফল ব্যক্তি, বিষয়া, ব্যৱসায়ী আদি ৰূপত গঢ়ি নিজৰ ভৰিত নিজে থিয় দিব পৰাকৈ গঢ়িব লাগে। কিন্তু ভাৰতত অধিকতৰ কন্যা বা ছোৱালী 18 বছৰো পূৰ্ণ নোহোৱাকৈ বহু ঠাইত বিয়া দি ঘৰ সংসাৰৰ দৰে গধুৰ দায়িত্ব মূৰত জাপি দিয়া হয়। আৰু আজি যিটো সামাজিক পৰিৱেশ গঢ় লৈ উঠিছে তাত কন্যাসকল মুঠেই নিৰাপদ নহয়। গতিকে কন্যা শিশু বিভিন্ন দিশত সজাগতা প্ৰদানৰ লগতে কন্যাসকলৰ সুৰক্ষা তথা আইনৰ বিষয়ে সজাগতা দিয়াৰ দৰকাৰ আদি কথাবোৰৰ ওপৰত আলোকপাত কৰে সভাত উপস্থিত অতিথিসকলে। উল্লেখ্য, আজি এই দিৱস উদযাপনৰ অংশৰূপে শিশুসকলৰ মাজত পুৱা ভাগত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছোঁ। ধন্যবাদ।